Hello guys, ছেট্টুতম স্বাধীনতা দিৱসত CM হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত ভাষণ প্ৰদান কৰাৰ পিছত সেই খেলপথাৰত আয়োজন কৰা বিভিন্ন ধৰণৰ খেল ধেমালিসমূহ যেনেকুৱা মটৰচাইকেলৰ খেল বড়ো নৃত্য আৰু বহুতো ল'ৰা ছোৱালীয়ে বিহু নৃত্য কৰি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰে জীপাল কৰি তুলিছে। এয়া চাওক হেমন্ত বিশ্ব শৰ্মাৰ লগত আপোনালোকেও সেই স্বাধীনতা দিৱসৰ কাৰ্যসূচী উপভোগ কৰক।